বিশ্ব পলিঅ' দিৱস ২৪ অক্টোবৰ। বিশ্বৰ দেশবোৰক ইয়াৰ বিৰুদ্ধে নিজৰ যুদ্ধত সতৰ্ক থকাৰ বাবে আহ্বান জনোৱাৰ বাবে প্ৰতি বছৰ ২৪ অক্টোবৰ দিনটো বিশ্ব পলিঅ' দিৱস হিচাপে পালন কৰা হয়। হুৰ মতে ১৯৮০ চনৰ পিছত বিশ্বব্যাপী টীকাকৰণৰ প্ৰয়াসৰ পৰিণামস্বৰূপে পলিঅ' ভাইৰাছৰ বিষয়ত ৯৯.৯%তকৈও অধিক প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে। বিশ্ব পলিঅ' দিৱস প্ৰতিষ্ঠা ৰটাৰী ইণ্টাৰনেশ্যনেলে এক দশক আগতে পলিঅ'ৰ টীকা আৱিষ্কাৰক জনাছ চাল্কৰ জন্ম দিৱস উপলক্ষে উদযাপন কৰা হৈছে। ভাৰতক জানুৱাৰী ২০১৪ চনত পলিঅ' মুক্ত বুলি ঘোষণা কৰা হৈছিল। ৱৰ্ল্ড পলিঅ' ডে 2023 বিশ্ব পলিঅ' দিৱস 2023 চন। পলিঅ' এটা দ্ৰুত সংক্ৰমিত হোৱা ৰোগ হয় যিয়ে সৰু ল'ৰা ছোৱালীৰ মাজত বেছিকৈ হোৱা দেখা যায়। এই ৰোগ পোনপটীয়াকৈ স্নায়ুত সংক্ৰমিত হয়। ইয়াৰ বাবে ই জীৱন ধ্বংসকাৰী বা বিনাশকাৰী ৰোগ হিচাপে পৰিগণিত হয়। সেয়েহেতু ইয়াক সমূলি ধ্বংস কৰা বৰ প্ৰয়োজন হৈ পৰিছে। পলিঅ' ৰোগ কিয় হয়? পলিঅ' বা পলিঅ'মেলাইটিছ এটা পক্ষাঘাত বা বিকলাংগ কৰা ঘাতক ৰোগ হয়। পলিঅ' বিশেষ এটি ভাইৰাছৰ দ্বাৰা হয়। এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সংক্ৰমিত হয় আৰু এই ৰোগ সংক্ৰমিত ব্যক্তিৰ মগজু আৰু ৰাজহাড়ত সংক্ৰমণ কৰে, যাৰ কাৰণে পংগু বা বিকলাংগ হোৱাৰ সম্ভাৱনা বাঢ়ে। পক্ষাঘাতস্থিত শৰীৰৰ লৰচৰ কৰিব নোৱাৰা আৰু হাত ভৰি বা অন্য অংগবোৰ পংগু হ'ব পাৰে। বিশ্ব স্বাস্থ্য সংগঠনৰ চেষ্টা আৰু বিভিন্ন দেশৰ চৰকাৰৰ দৃঢ়তাৰ সৈতে টীকাকৰণ অভিযানে বিশ্বক পলিঅ' মুক্ত কৰাত প্ৰত্যক্ষভাৱে সহায় কৰে। পলিঅ'ৰ লক্ষণ: ১. পলিঅ'ৰ দ্বাৰা সংক্ৰমিত প্ৰায় ৭২% লোক এক লক্ষণৰ পূৰ্বাভাস নহ'বও পাৰে। ২. গলত উশাহত কষ্ট, জ্বৰ হোৱা, মূৰৰ বিষ হোৱা, বমি হোৱা, পেটৰ বিষ, ডায়েৰিয়া হোৱা, ভাগৰুৱা বোধ কৰা, গলধন আৰু পিঠিত জঠৰতা হোৱা, মাংসপেশীৰ বিষ, হাত আৰু ভৰি লৰচৰ কৰিবলৈ অসমৰ্থ আৰু পেৰালিচিছ হ'ব পাৰে। পলিঅ' কেনেকৈ সঁচৰে? টয়লেট কৰাৰ পিছত ভালকৈ হাত নোধোৱা। ২ নম্বৰ, লেতেৰা পানী সেৱন আৰু ইয়াৰে খোৱা খাদ্য ৰন্ধা বঢ়া কৰা। ৩ নম্বৰ, সংক্ৰমিত ব্যক্তিৰ থু, কেশাৰ আৰু মলৰ সংস্পৰ্শত আহিলে হ'ব পাৰে। ৪ নম্বৰ, লেতেৰা পানীত সাঁতৰা। ৫ নম্বৰ, লেতেৰা খাদ্য আৰু খোৱা আদিৰ দ্বাৰা পলিঅ'ৰ ৰোগ সঁচৰে। ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি? পলিঅ'ৰ পৰা বচাবলৈ একমাত্ৰ পথ হ'ল এওঁলোকক ভেকচিন প্ৰদান কৰা। ভাৰতবৰ্ষত অৰেল পলিঅ' ভেকচিন প্ৰদান কৰা হয়। পলিঅ' ড্ৰপছ প্ৰতিজন ৫ বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীক খুওৱা হয়। বিশ্বজুৰি পলিঅ'ৰ সৈতে যুঁজিবলৈ ২ প্ৰকাৰৰ পলিঅ' ভেকচিন উদ্ভাৱন কৰা হৈছে। ২ ধৰণৰ পলিঅ' ভেকচিনৰ মান্যতা পোৱা হৈছে। প্ৰথমটো জনাছ ফাল্কে উদ্ভাৱন কৰিলে, যাৰ ১৯৫২ চনত প্ৰথম পৰীক্ষণ কৰা হৈছিল আৰু ১২ এপ্ৰিল ১৯৫৫ চনত ইয়াক সফলতাৰে প্ৰমাণ কৰি বিশ্বত প্ৰয়োগৰ বাবে প্ৰস্তুতি কৰি উলিয়ালে। ইয়াক মৃত বা নিষ্ক্ৰিয় পলিঅ' ভাইৰাছৰ পৰা পলিঅ'ৰ খোৰাক তৈয়াৰ কৰা হৈছিল। এটা হ'ল অৰেল ভেকচিন। অৰেল টীকা অৰ্থাৎ এলবাৰ্ট চাবিন এওঁ অৰ্ধমৃত বা দুৰ্বল পলিঅ' জীৱাণুৰ পৰা প্ৰস্তুত কৰি উলিয়াইছিল, যিয়ে ১৯৫৭ চনত পৰীক্ষণ আৰম্ভ কৰি আৰু ১৯৬২ চনত লাইচেন্স পালে। সকলোতকৈ আগতে টীকা বিকশিত কৰাৰ বাবে বিশ্বই ডাক্তৰ চাল্কৰ অৱদানক স্মৰণ কৰে আৰু ইয়াৰ জন্মদিন ২৪ অক্টোবৰৰ দিনটো বিশ্ব পলিঅ' দিৱস হিচাপে উদযাপন কৰা হয়। বিশ্ব পলিঅ' দিৱস কিয় পালন কৰা হয়? বিশ্ব পলিঅ' দিৱস প্ৰতি বছৰ ২৪ অক্টোবৰ দিনটো জনাছ ফাল্কৰ জন্মদিনত পালন কৰা হয়, যি আমেৰিকাৰ ভাইৰলজিষ্ট আছিল, যিজনে বিশ্বৰ প্ৰথম সুৰক্ষিত আৰু কাৰ্যকৰী পলিঅ' ভেকচিন প্ৰস্তুত কৰাত সহায় কৰিছিল। ডাক্তৰ জনাছ ফাল্কে ১৯৫৫ চনৰ ১২ এপ্ৰিলত পলিঅ'ৰ পৰা কোডৰ সুৰক্ষিত আৰু স্থায়ীকৰণ কৰিলে আৰু বিশ্বৰ আগত প্ৰস্তুত কৰি উলিয়ালে। এটা সময়ত এই ৰোগ বিশ্বৰ বাবে এটা ভয়ংকৰ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছিল আৰু ডাক্তৰ চাল্কে ইয়াৰ প্ৰতিৰোধৰ বাবে ঔষধ আৱিষ্কাৰ কৰি মানৱ জাতিৰ বাবে এই ঘাতক ৰোগৰ সৈতে যুঁজিবলৈ অস্ত্ৰ প্ৰদান কৰিলে। ৰটাৰী ইণ্টাৰনেশ্যনেলে এক দশক আগতে পলিঅ'ৰ টীকা আৱিষ্কাৰক জনাছ চাল্কৰ জন্ম দিৱসৰ উপলক্ষে উদযাপন কৰা হৈছে। ভাৰতক জানুৱাৰীৰ ২০১৪ চনত পলিঅ' মুক্ত বুলি ঘোষণা কৰা হৈছিল। মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব।